গাইজ আজি মই আহিছোঁ বেংগলোৰ ফেমাছ অসমীয়া ছবি ভাইমন্দা চাবৰ কাৰণে চ' লেটছ চি কেনেকুৱা লাগে চাই পেলাই চবৰ মুখৰ পৰাই খালি এটাই কথা শুনিছোঁ কি ভাইমন্দা ইমানেই ধুনীয়া ফিল্ম হৈছে কি চাবই লাগিব চ' মই মোৰ বিজি শ্বেডিউলৰ পৰা অকণমান টাইম উলিয়াই পেলাই অকলে গুচি গ'লো ভাইমন্দা চাবৰ কাৰণে ইমান দিন দেৰিকে চোৱাৰ পিছতো চিনেমা হল হাউচফুল হৈ আছিলে আৰু এয়া লগ চিনেমা আৰম্ভ হৈ গ'ল চিনেমাখনৰ গানকেইটাও ধুনীয়া আছিলে আৰু যোনে এক্টিং কৰিছে তেওঁলোকেও বহুত ধুনীয়া এক্টিং কৰিছে আৰু সঁচাকেই ইয়াৰ ষ্টৰিটো চাই পেলাই বহুতেই ধুনীয়া লাগিলে মুনিন বৰুৱা ছাৰে যেনেকে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ইমানেই আগবঢ়াই লৈ গ'ল কি সঁচাকে বহুত গৰ্ব ফিল হয় আমাৰ চিনেমা চাইছে ইণ্টাৰভেল হৈ গ'ল আৰু মই গুচি গ'লো পপকৰ্ণ আনিবৰ কাৰণে ইয়াত বহুত ফেমাছ আৰ্টিষ্টকো মই দেখা পালো যেনেকে হৰপল দা হওক বা য়াশশ্ৰী বা হওক বা মোহন দাকো হওক আৰু এতিয়া আহি গ'ল মোৰ মুভিৰ চবতছে ফেভৰেট পাৰ্টটো যোনটোত জুবিন দা আছে আৰু সঁচাকে যোনে জুবিন দাৰ ৰোল প্লে কৰিছে তেওঁ বহুত ধুনীয়া ৰোল প্লে কৰিছে আৰু এনেকুৱা লাগিছে যেন মই য়াং জুবিন দাক লগ পাই গ'লো পুৰা একজেক্ট কাট কপি পেষ্ট এক্টিং কৰিছে সঁচাকে চাই পেলাই মন খুশ হৈ গ'ল পুৰা আৰু এইটো হৈছে সেইটো ইনষ্টাগ্ৰাম ৰিল যোনটো চাই পেলাই মই এইখন মুভি চাবলৈ আহিছো এই ক্লিপটোত শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ ৰোল চাবলৈ লাভ কৰিলো আৰু চাই সঁচাকে ভাল লাগিলে আৰু এই ক্লিপটোত জুবিন দাই যি ধুনীয়া গান গাইছে 2-3 দিন হৈ গ'ল মই ঘৰত আহি পেলাই গুণগুণাই আছো এই গানটো মোৰ মাথাত ফিট হৈ গৈছে এই গানটো ইমানেই ধুনীয়া লাগিল শুনি পেলাই চিনেমা হৈ গ'ল খতম আৰু এতিয়া ঘৰ যাব লাগে চ' চবেই লাইন পাতি ঘৰলৈ গৈ আছে সঁচাকৈ চিনেমাখন চাই পেলাই বৰ ধুনীয়া লাগিলে ইমান দিনৰ পিছত এখন ধুনীয়া অসমীয়া চিনেমা চাব গ'লোঁ মুভিত আৰু ইট ৱাজ ৱৰ্থ এভৰি মানি আপোনালোকে যদি চোৱা নাই বঢ়িয়াকৈ চাই আহিব পাৰে ভাইমন্দা